Hello guys, welcome back to my another vlog. Aru aji moi pera banabo loisu to bhabilu je vlog to start kori diu najanu mane kenuka hobo first time moi try korim to akha kori apnalage video to last lage sai jabo aru kenuka hoise eta comment dibole napa horibo to bolok moi apnalogok dekhai asu aru guys dekhise nohoy eya pura packet loi aisu mane powder gaki tu mane lagibo boli moi YouTube dekhisilu to moi eblak loi aisu aru liquid to like baru apnalok dekhai asu moi mane ya video banabo kane blak gute jar jugar kori লৈছো ইতিয়া আৰু আপোনালোকক দেখাই আছো কেনেকৈ কি কৰি বনাম আপোনালোকে অকনমান ওয়েট কৰক দেই আৰু ইয়াত এটা গাখীৰখিনি ঢালি দিছো আৰু ইয়াত দিম 1 কাপ পাউডাৰ গাখীৰ আৰু এনেকৈ কৰি 2 কাপ দিম চেনি তাৰপিছত আপোনালোকক দেখাই আছো আপোনালোকে চাই থাকিব এটো মানে মিক্স কৰিব লাগিব ইয়াত ঠাণ্ডাতে মিক্স কৰি দিম বেছিকে লোৱা নাই দেই ইয়াতে ঠাণ্ডাতে মিক্স কৰি দিম কাৰণ গৰম হৈ গলে তো মিক্স নহব আৰু ইয়াত অকনমানকে মানে মিক্স কৰি থাকিম আৰু অকমান চামুচেদি মিক্স কৰিছো ৰবা ফাষ্ট নহলে গুতে একদম উৰি আহিব গাখীৰ অকমান মানে পাউডাৰ গাখীৰটো বেছি হৈ গ'ল দেই আৰু এতিয়া চেনিটো মিক্স কৰি দিও এতিয়া ইমানখিনি দি দিম পাছত আকৌ যদি মিঠাটো কমি যায় তেতিয়া বাৰু চেনিটো মিলাই দিম এতিয়া ইমানখিনি দি দিছো দেই এটো মানে কেক বনাম বুলি লৈছিলো কেক বনোৱাহে হোৱা নাই এতিয়ালৈকে 4 মাহ মানৰ আগতে ললো ৰাইস এতিয়ালৈকে মানে একো বনাব পৰা নাই কি হয়গে আৰু চাই আছে বাৰু কাটিলে বনাই আছো আৰু এ মিক্স কৰি এতিয়া হৈ গল এতিয়া বাৰু গেছত বহাই দিও আৰু এখিনি লয় থাকিব লাগিব হোটেলটো আহি গলে মানে নন স্টপ লয় থাকিব লাগিব মই ইমান বৰ বিশেষকে নাজানো ইউটিউবত চাই বনাইছো বুলি মই অকমান আগতো আপোনালোকক কৈ দিছো আৰু এতিয়া আপোনালোকে ভিডিওটো চাই থাকক পেৰা হয় নে নহয় হেতু মই আপোনালোকক পাছত জনাই আছো কাৰণ ইয়া আগৰ ৰসগোল্লা বনাইছিলো তেতিয়া ৰসগোল্লা গঠনি ভাগি গৈছিল ন হেতু কাৰণে এতিয়াও মই কনফাৰ্ম কে নাজানো যে মোৰ পেৰা হ'ব নে নহয় আজি বাৰু চাই থাকক ভিডিওটো তেতিয়া মানে বুজি পাব আৰু পেৰা হৈছে গৈ নে নাই হোৱা চাই থাকিব দেই এতিয়া উতল আহিবলে আৰম্ভ কৰি দিছে ইয়াৰ পৰা একদম আধা কৰিব লাগিব মানে একেবাৰে গোটা কৰিব লাগিব এই গুটি দিয়াৰ কাৰণে চাগে ফেনটো উঠি আহিছে আৰু অকমান গুট খাইছে আৰু ইয়াৰ একদম আধা কৰিব লাগিব মানে আপোনালোকে চাই থব বনাই আছো বাৰু কেনেকুৱা হয় এটো নাজানো দেই চাই থব বাৰু আৰু এই গোটা হৈ আহিছে কিন্তু ইউটিউবত যেনেকৈ দেখাইছিলে তেনেকৈ হোৱা নাই কিয় নাজানো দে ৰাইস মই সদায় কিবা বনালে এনেকুৱাই হয় আৰু এয়া হৈ গৈছে আৰু এতিয়া অকনমান সময় ৰখাই থৈ দিম কাৰণ অকনমান ঠাণ্ডা হ'ব লাগিব একেবাৰে ঠাণ্ডাও কৰিব নোৱাৰিম যেতিয়া মানে গোল শেপটো হ'ব তো আপোনালোকক একেবাৰে পেৰা বনাই দেখাই আছো দেই তো গাইস বস্তুটা চাব এয়া চাওক এয়া হৈছে মোৰ পেৰা নাজানো কিয় মই এনেকে কিবা এটা ফাৰ্ষ্ট টাইম ট্ৰাই কৰিলে এনেকুৱাই হয় মই ভিডিও আৰম্ভণিটো কৈছিলো যে নাজানো মই পেৰা খাব পাম নে নাপাম আৰু এয়া অৱস্থা হৈ গ'ল এয়া এনেকুৱা আঠা হৈ গৈছে দেখিছে মানে ফ্লপ হৈ গ'ল এনেকুৱা আৰু পেৰা নবনাও মই নাখাও নবনাও নাখাও হৈ গ'ল আৰু নেক্সট টাইম বেলেগ কিবা ট্ৰাই কৰিব জানো সেইটো ফ্লপ হ'ব আশা কৰো আপোনালোকে নেক্সট ভিডিওটো চাওক কোনোবা যদি বনাব জানে এক ওচৰত লৈ যায় বনাই দেখাব জানে প্লিজ মোক কমেন্টত ক'বচোন মই কি ভুল কৰিলো মই নাজানো মানে হাতৰ পৰা ওলাইও নাহে দেখিছে
কেনেকুৱা অৱস্থা মই ঠিক আছে দিয়ক আজি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ বাই বাই